friend and welcome back to my YouTube channel Anjan Vlogs. তো মেলাত গৈ আছোঁ আৰু আপোনালোকক লৈ যাওঁ তো বলকচোন। ৰ'ব আপোনালোকক কোৱাই নাই যে ক'ত গৈ আছোঁ। আমি গৈ আছোঁ বাণিজ্য মেলা। তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো মেলা আচলতে চবৰ লগত মানে মিল নাখায়। বাণিজ্য মেলা বুলি ক'লে মানে তাত এনেকুৱা ধৰণৰ বস্তু আহে, চব ট্ৰেডিশ্যনেল বস্তু আহে আৰু বিপণীখিনি অলপ বেছি আহে আৰু তাত বেছিকৈ পোৱা যায় আপোনাৰ ঘৰুৱা সামগ্ৰী, যেনেকুৱা ধৰি লওক আপোনাৰ খাদ্য সামগ্ৰী ধৰি বয়বস্তু, ঘৰুৱা আচবাব আৰু প্ৰসাধন সামগ্ৰীকে ধৰি বহু ধৰণৰ তাত মানে বস্তু আহে আৰু তেওঁলোকে ইয়াত আহি কিনি মানে বিক্ৰী কৰে আৰু মানুহে লয়। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. চাওক আপোনালোকে ক'বচোন কমেণ্ট কৰি কি হয়। দাদা চব কাটেৰে নেকি? এইবোৰ চব কাঠৰ? চব কাঠৰ হয় বস্তুবিলাক। এই বস্তুটো ক'বচোন কি হয় কমেণ্ট কৰি। Through the wastelands, through the highways, and on we'll go. ইয়াত মানে প্ৰায় 300 বছৰ মানে পুৰণি কৰঙা শিল্প এখন দেখি পালোঁ। তো তাত যাওঁচোন বলকচোন কেনেকুৱা কি। ইয়াত দাদা লগ পালোঁ, তো ইয়াতে দাদাই চব কৰি আছে। তো দাদা অলপ ক'বচোন এই বিষয়খিনি। হয়, আমাৰ যোৰহাট কৰঙাৰ পৰা আহিছোঁ আমি। অতীজৰ যোৰহাট কৰঙাৰ আহোম ৰজাৰ দিনৰ পৰাই আপোনাৰ প্ৰায় এতিয়া 300 বছৰ পাৰ হৈয়ে গ'ল। তেতিয়াৰ পৰা যিখিনি তৰোৱাল, হেংদাং আৰু আপোনাৰ ধৰক ঢাল, সেই বস্তুখিনি আমাৰ কৰঙাতে নিৰ্মিত কৰি আহোম ৰজাৰ যিখিনি সৈনিক আছিলে সেই সৈনিকসকলক যোগান ধৰিছিলে। হয়, আৰু তেতিয়াৰ পৰা এতিয়াও সেই বস্তুখিনি প্ৰচলিত হৈ আছে, মানে নিৰ্মাণ কৰিয়ে আছে। লগতে সেই তেনেকুৱা ধৰণে নাই, তেনেকুৱা ব্যৱহাৰ মানে তেনেকুৱা ধৰণৰ আজিকালি প্ৰায় মানুহ কাটিবলৈ ব্যৱহাৰ নকৰে, ট্ৰেডিশ্যনেল বস্তু হিচাপে। এতিয়া আহোম সম্প্ৰদায়ৰ বিয়াৰ কাৰণে লাগে, চকলং বিয়াৰ কাৰণে তাত হেংদাং লাগে, তেনেকুৱা কিছুমান ট্ৰেডিশ্যনেলৰ কাৰণে ব্যৱহাৰ কৰে। সেইটো কাৰণে আমাৰ সেইখিনি বস্তু প্ৰায়ে নিৰ্মাণ কৰি থকা হৈছে। আৰু লগতে দা কটাৰী, আপোনাৰ ডাব কটাৰী বুলিলে কৰঙাটো বিখ্যাত। ডাব কটাৰী এখন পিতলৰ ডাব কটাৰী বুলি কয়। কৰঙা ডাব কটাৰী আপোনালোকে শুনিবই। কৰঙা ডাব কটাৰী বুলিলে যথেষ্ট নাম আছে। কৰঙা ডাব কটাৰী আৰু কৰঙাৰ যিটো ডাব কটাৰী অন্য নাপাব, পিতলৰ নালৰ যিটো কৰঙা ডাব কটাৰী। আচ্ছা দাদা, সেইবিলাক কি আছে? এইবোৰ হেংদাং। অলপ দেখাই দিয়কচোন। এইটো হ'ল আপোনাৰ হেংদাং বুলি কয়। এইটো পিতলৰ হেংদাং নামটো এইটো থাকিব, পিতলৰ নাল। আহোম ৰজাসকলে ব্যৱহাৰ কৰিছিল। ৰজাৰ দিনত এইটো ব্যৱহাৰ হৈছিলে। একচুৱেলি একদম চেম তেনেকুৱা ধৰণৰ নাই, এইটো ট্ৰেডিশ্যনেল কাৰণেহে আছে। এতিয়া মানুহ কাটিবৰ কাৰণে বা কিবা এটা কৰিব নাই, এতিয়া ট্ৰেডিশ্যনেল ইউজৰ কাৰণেহে আছে। এনেই এইটোৰ দাম কিমান হ'ব? এইটো আপোনাৰ দাম 8,500 পৰা ষ্টাৰ্টিং আছে। তাতকৈ দামতো আছে, তাতকৈ কম ৰেঞ্জৰো আছে মানে। এইটো আপোনাৰ দাম হ'ল 8,500 দামটো। আৰু এইখিনি আছে আপোনাৰ 1,000 তেনেকুৱা আছে। এইটো আমাৰ তো আপোনালোকে চালে দাদাই চব বুজাই কিনি ক'লে।
তো আৰু অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিতৰত বলকচোন। এটা বস্তু দেখা পালোঁ মিউজিক, এতিয়া দাদাই এইফালে মিউজিক দেখাব আমাক। তো দাদা এটার নাম হল ম্যাজিক প্যাড। হ্যাঁ এপিনে দেখালে এনেকা দেখাবো হোয়াইট হয়ে যাবে এনেকা ব্ল্যাঙ্ক পেপার। হ্যাঁ এখন নাই জাস্ট এটা ছু মন্ত্র ম্যাজিক করে দেবে এনেকা পিকচার পেপার হয়ে যাবে। ফ্যান্টাস্টিং। এটা আইডিয়া হবো অনলি 120 120 টাকা দাম আছে আর ম্যাজিক করে দেবো গায়েব হয়ে যাবে। এটু লড়া ছোৱালী সবে খেলিব পাৰিব। এটু গাখীৰ আছে না এনেকা খাম খালো এইটো কাণত লগাই দিব এনেকা ওলাই যাব। লাইফ টাইম দেই কেতিয়াও হেক নহয় এইবিলাক। চালে আপোনালোকে দাদাই দেখালে। আর এইটো দেখাবি এনেকে এইটো আন্ডা আছে না তুমি বন্ধ করে দিয়ে এইটো ছু মন্ত্র ম্যাজিক করে দিবি এনেকা মুরগি আহিব। চাওঁ চাওঁ মুৰ্গীটো চাওঁ। এইটো মুরগিটো ইমান ধুনীয়া মুরগি দেখিছা। হালাল কিবা আছে নাই নাই এইটো কাৰ্ডটো আছে না ইয়াতে মই ৰাখি দিলোঁ ঠিক আছে। এইটো এনেকা ফু কৰি দিয়া গুড। এইটো এনেকা ৰাখি দিয়ে এইটো এনেকা লাই কৰি এনেকা ম্যাজিক কৰি দিবি গায়েব হৈ যাব ভ্যানিশ। আৰু দেখাই দিবি ইয়াৰ ভিতৰত এনেকে এৰি দিলে তলতে পড়ি যাবি না ফাঁসে না ফাঁসিব তো চান্স নাই। এইটো ম্যাজিক করে দিবি এনেকা এইটো ফাঁসি যাবে। দাদাই বম মিউজিক দেখালে। এতিয়া আৰু দেখাবলৈ একো নাই, আছে বহুত, কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব বুলি মই আৰু দেখুওৱা নাই ইমান, বহুত দেখালোঁ। গাড়ী গাড়ী অলপ যাব লাগে। তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। তো ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে ক'ব কমেণ্ট কৰি, আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দি থাকিম।